নমস্কাৰ আজিও আকৌ গাড়ীৰ ভিতৰতে মই জানমণি এফালে জানমণি হাই এটা দি দিয়ে এফালে জানমণি আহিলে মই আহিলোঁ অকণমান মানে কাম আছিলে বজাৰ কৰিবলৈ তো কালি বজাৰ কৰিলোঁ ফেন চেন এইবোৰ ইলেক্ট্ৰিকৰ কিবা কিবি আনিবলৈ গৈছিলোঁ আজি আকৌ দোকানৰ আলু এবেগ আনিব লাগে পিঁয়াজ এবেগ আনিব লাগে তো বজাৰলৈকে গুচি আহিলোঁ ইয়াৰ পৰা আলু এবেগ লৈ ল'লোঁ পিঁয়াজ এবেগ লৈ ল'লোঁ তো পিঁয়াজ আৰু আলুৰ দাম বহুত বাঢ়ি গৈছে এতিয়া পিঁয়াজ লৈছোঁ 35K গম পাইছে 35K লৈছোঁ পিঁয়াজ আৰু আলু লৈছোঁ 15 টকাকৈ তো আলু 15 টকাকৈ বিকি আছিলোঁ কিন্তু এতিয়া নোৱাৰি আগ্ৰা আলু লৈছোঁ বাৰু 15 টকা ইটো 14 টকা তো বস্তুৰ দাম মানে জুই চাই বাঢ়ি গৈছে দিনক দিনে বস্তুৰ দাম ইদিনৰ পিছত সিদিনৰ পিছত সিদিন দাম বাঢ়িহে গৈ আছে তো সেইটো বজাৰ কৰিলোঁ পাচলি কেইটামান ল'লোঁ আহি আছোঁ এতিয়া অকণমান চাহ খাম তো পাই গ'লোঁ ৰাজহাঁহ এটা তো সেইটোও লৈ ল'লোঁ তো সকলোৱে বেমাৰ পুনি বেমাৰ ল'ৰাটোৰ বেমাৰ আমাৰ আই বেমাৰ চবে জ্বৰ তো ৰাজহাঁহটো লৈ লৈছোঁ আজিতো মোৰ লগৰ পানী পৰি থাকিলেও খাব নোৱাৰোঁ আৰু হাঁহ ছাগলী বুলিলে এই দুটা বস্তু বুলিলে মইতো এনেও লোভীয়া খাই থকা হয় তো সেইটো কাৰণে ৰাজহাঁহ এটা পালোঁ লৈ ল'লোঁ ৰেটটো কমতে লৈ ল'লোঁ এনেই 1200 টকা দি আমি খাই আছোঁ হাঁহ তো এইটো 1000 লৈ ল'লোঁ এইটোতো 1300-1400টো ভৰিবই 3 কেজিমান প্ৰায় 3 কেজিমান ওচৰা-ওচৰি মাংস ওলাই যাব 3 কেজিতে ওলাব লাগে তো 3 কেজি নোলালেও ওচৰা-ওচৰি মাংস ওলাব 3 কেজিটো মানে বৰ বেছি তল নহয় তাৰমানে 100-200 গ্ৰাম কমিব পাৰে মোৰ মানে হিচাপ আছে 3 কেজি ওলাবই তো বলক চাহ একাপ খাই লওঁ হাতো লৈ আহিছোঁ ঘৰত নমাম কি বস্তু আনিলোঁ তো আপোনালোকক দেখাই আছোঁ বলক মটকা আৰু দৈ মৰি মাৰি আছোঁ চামুচ লৈ গৰমৰ কথা যে বৈ আৰু বুনিয়া মিক্স কৰি পেলাই আৰু ময়ো খাই দিছোঁ বৈ আৰু বুনিয়া মিক্স কৰি বাটে তো এইফালে আমাৰ ছোৱালীহঁতলৈ চিপছ লৈ আহিলোঁ হা এইটো ধৰা আমাৰ বৈষ্ণৱলৈ চিপছ লৈ আহিছোঁ তাৰপিছত এইফালে আনিলোঁ কি আনিছোঁ চাই ল'ব ৰ'ব দেখাই আছোঁ তো এইফালে ভেন্দি আনিলোঁ 1 কেজি বজাৰৰ পৰা কোমোৰা এটা আনিলোঁ জহাটোৱে আনিলোঁ 1 কেজি আৰু ধুন্দুলি আনিলোঁ 1 কেজি এইটো ধুন্দুলি সাপডালৰ লেখীয়া যে এইটো কি কয় ধুন্দুলিয়ে কয় ধুন্দুলি আনিলোঁ 1 কেজি তো এইফালে লৈ আহিলোঁ এইটো গাড়ীতে বহুৱাই লৈ আহিছোঁ হাগিলে নেকি ঠিক নাই দেই ওলাই সেই চাবিটো লৈ আহা তো এইফালে এইটো ৰাজহাঁহটো লৈ আহিলোঁ বুজিলা সেইটো নিব হাগি দিলে এতিয়া সেইটো ৰাজহাঁহটো লৈ আহিলোঁ এইটো তো আপোনালোকেতো জানেই মই হাঁহ আৰু ছাগলী বুলিলে মই বলিয়া মানে মাংস দেই সেইটো কাৰণে হাঁহটো পাই পেলাই লৈ আহিলোঁ এইটো বৌয়ে সুধিছে এইটো কেলৈ আনিছে বৌ দেহাটো ভাল নহয় তো আমাৰ বৰ্ণমাৰো দেহাটো বেয়া আৰু মাকৰো বেয়া পুনিও বেয়া দেহাটো চবৰে জ্বৰ তো এতিয়া খোৱা নহ'ব জ্বৰ যেতিয়া ভাল হ'ব তেতিয়া খাম এতিয়া এৰি থৈ দিম তো সৰুকৈ ভিডিঅ' এটা দিলোঁ বজাৰ কৰিবলৈ গৈছিলোঁ আৰু টাটা বাই